मुर्दाबाद 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 बीजेपी मुर्दाबाद 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 ৰাহুল গান্ধীক একেধৰণে হাৰাশাস্তি কৰিছিল। এতিয়া তেওঁলোকৰ যিটো ক্ষমতা, তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে, গণতন্ত্ৰক তেওঁলোকে হত্যা কৰিবলৈ ওলাইছে। আমি ভাল পালোহেঁতেন যদি তেওঁলোকে নিৰ্বাচনৰ সময়ত দি অহা প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ কাৰণে লাগিলেহেঁতেন, জনসাধাৰণৰ কল্যাণকামী আঁচনিসমূহ গ্ৰহণ কৰাৰ কাৰণে লাগিলেহেঁতেন। আৰু ইয়াৰ দ্বাৰা তেওঁলোকক জনাই দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে এই কংগ্ৰেছ দলে এদিন ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিছে। গতিকে এই কংগ্ৰেছ দলৰ নেতা নেত্ৰীক তেওঁলোকে ইডি সমন দি ইডি CID ভয় দেখুৱাই কণ্ঠ ৰোধ কৰিব নোৱাৰে। আমাৰ যি সংগ্ৰাম, এই সংগ্ৰাম সদায় চলি থাকিব। আজি আমাৰ 22 জুলাই, সকলোৱে জ্ঞাত যে এই বিজেপি চৰকাৰখনে নিৰ্বাচনৰ সময়ত জনসাধাৰণক বহুত প্ৰতিশ্ৰুতি দি ৰাজপাট দখল কৰিছিল, কিন্তু তেওঁলোকে শাসনভাৰ লৈয়ে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিসমূহ পাহৰি গ'ল। আমাৰ ভাৰতবৰ্ষত প্ৰধান দল হিচাপে, প্ৰধান বিৰোধী দল হিচাপে থকা কংগ্ৰেছ দলৰ প্ৰতি তেওঁলোকে এতিয়া ক্ৰোধান্বিত হৈ পৰিছে, শত্ৰুৰূপে জ্ঞান কৰি পেলাই বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আমাৰ যোৱা 31 জুলাই তাৰিখে আমাৰ নেত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মাননীয় শ্ৰীযুতা সোনিয়া গান্ধী ডাঙৰীয়ানীক ইডি সমন কৰিছে। আমি সকলোৱে জানো তেওঁ কেইদিনমান আগতে কৰোণাৰ পৰা মুক্ত হৈছে, গতিকে তেওঁ এতিয়া ৰেষ্টতে আছিলে, বেড ৰেষ্টতে আছিলে। এনে সময়ত তেওঁক ইডিয়ে সমন কৰাটো ভাল কথা হোৱা নাই। ইফালে কেইদিনমান পূৰ্বে ৰাহুল গান্ধীক একেধৰণে হাৰাশাস্তি কৰিছিল। এতিয়া তেওঁলোকৰ যিটো ক্ষমতা, তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে, গণতন্ত্ৰক তেওঁলোকে হত্যা কৰিবলৈ ওলাইছে। আমি ভাল পালোহেঁতেন যদি তেওঁলোকে নিৰ্বাচনৰ সময়ত দি অহা প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ কাৰণে লাগিলেহেঁতেন, জনসাধাৰণৰ কল্যাণকামী আঁচনিসমূহ গ্ৰহণ কৰাৰ কাৰণে লাগিলেহেঁতেন। এতিয়া তেওঁলোকে মুখ বন্ধ কৰিব বিচাৰিছে সকলো। তেওঁলোকৰ বিৰুদ্ধে মাত মতা, এনেকৈ কবিতা লিখিলেও তেওঁলোকৰ বিৰুদ্ধে মাত মাতিলে, কবিতা লিখিলে, এইবিলাকৰ ক্ষেত্ৰতে তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হ'ব বিচাৰিছে। এতিয়া ধৰক আমাৰ কংগ্ৰেছৰ মাননীয় সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানীৰ এই ক্ষমতাৰ অপব্যৱহাৰ কৰি ইডিক সমন দিয়াৰ পৰিপ্ৰেক্ষিতত যোৱা 21 জুলাই তাৰিখে আমাৰ গোটেই ভাৰততে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। আৰু আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় শ্ৰীযুত ভূপেন কুমাৰ বৰাদেৱৰ নেতৃত্বত গোটেই অসমৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা তেওঁলোকক জনাই দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে এই কংগ্ৰেছ দলে এদিন ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিছে। গতিকে এই কংগ্ৰেছ দলৰ নেতা নেত্ৰীক তেওঁলোকে ইডি সমন দি ইডি CID ভয় দেখুৱাই কণ্ঠ ৰোধ কৰিব নোৱাৰে। আমাৰ যি সংগ্ৰাম, এই সংগ্ৰাম সদায় চলি থাকিব। नोंथांनाव हान्थु सिं गोदोना आखाइ आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।